ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে দূৰত্ব সময় লেখ। লেখৰ যোগেদি গতিৰ বৰ্ণনা আমি কেনেদৰে কৰোঁ সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমতে আমি সুষম দ্ৰুতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখ কেনেধৰণৰ হয় সেই বিষয়ে আলোচনা কৰিম। আমি সুষম দ্ৰুতিৰ এটা উদাহৰণ চাই লওঁ আহা। ধৰি লওঁ বস্তুটো ৰৈ আছিল, গতিকে প্ৰথমতে 0 ছেকেণ্ডত 0 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। তাৰ পাছত 1 ছেকেণ্ডৰ পাছত 5 মিটাৰ, 2 ছেকেণ্ডৰ পিছত 10 মিটাৰ, 3 ছেকেণ্ডৰ পিছত 15 মিটাৰ আৰু 4 ছেকেণ্ডৰ পিছত 20 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। অৰ্থাৎ সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে এইটো এটা সুষম দ্ৰুতিৰ উদাহৰণ। ইয়াক আমি লেখত কেনেকৈ উপস্থাপন কৰোঁ চাই লওঁ আহা। আমি সুবিধাজনক স্কেলত দূৰত্ব সময় লেখ অংকন কৰি প্ৰকাশ কৰিব পাৰোঁ। এই লেখত আমি x অক্ষত সময় আৰু y অক্ষত দূৰত্ব লোৱা হৈছে। উদাহৰণ অনুসৰি আমাৰ প্ৰথম বিন্দুটো হ'ব সময় 0, দূৰত্ব 0 আৰু দ্বিতীয় বিন্দুটো হ'ব সময় 1 ছেকেণ্ড আৰু দূৰত্ব 5 মিটাৰ ইয়াত, আৰু তৃতীয় বিন্দুটো হ'ব সময় 2 ছেকেণ্ড আৰু দূৰত্ব 10 মিটাৰ ইয়াত, আৰু চতুৰ্থ বিন্দুটো হ'ব সময় 3 ছেকেণ্ড আৰু দূৰত্ব 15 মিটাৰ ইয়াত, আৰু পঞ্চম বিন্দুটো সময় 4 ছেকেণ্ড আৰু দূৰত্ব 20 মিটাৰ ইয়াত। আমি এই গোটেই বিন্দুকেইটাক যেতিয়া আমি এনেদৰে জইন কৰি দিম, তেতিয়া আমি এডাল সৰল ৰেখা পাম। গতিকে সুষম দ্ৰুতিৰে গতিশীল বস্তু এটা দূৰত্ব সময় লেখ এডাল সদায় সৰল ৰেখা হ'ব। যদি ওপৰৰ লেখডালৰ যিকোনো দুটা বিন্দুৰ মাজৰ দ্ৰুতি আমি উলিয়াবলগীয়া হয়, আমি কেনেকৈ উলিয়াম? একেবাৰে সহজ উপায়েৰে আমি উলিয়াব পাৰোঁ। ধৰি লওঁ A আৰু B এই দুটা বিন্দুৰ মাজৰ দ্ৰুতি আমি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি কি কৰিব লাগিব? A বিন্দুৰ পৰা x অক্ষৰ সমান্তৰালভাৱে এডাল ৰেখা অংকন কৰিব লাগিব আৰু B বিন্দুৰ পৰা y অক্ষৰ সমান্তৰালভাৱে আন এডাল ৰেখা অংকন কৰিব লাগিব। ৰেখা দুডালে C বিন্দুত কটাকটি কৰি ABC ত্ৰিভুজ গঠন কৰিব। এতিয়া এই লেখডালৰ AC অংশই সময়ৰ অন্তৰাল T2 - T1 নিৰ্দেশ কৰিব আৰু BCয়ে দূৰত্ব S2 - S1 সূচাব। আমি দেখা পাওঁ যে বস্তুটোৰ Aৰ পৰা B লৈ হোৱা স্থানান্তৰত ই T2 - T1 সময়ত S2 - S1 দূৰত্ব অতিক্ৰম কৰে। গতিকে বস্তুটোৰ দ্ৰুতি V হ'ব V = S2 - S1 / T2 - T1। ইয়াত S2 হৈছে বস্তুটোৱে B বিন্দু পাওঁতে অতিক্ৰম কৰা দূৰত্ব। লেখডালত আমি সেইটো কেনেকৈ উলিয়াম? লেখডালৰ পৰা B বিন্দুৰ মাজেৰে যদি আমি x অক্ষৰ সমান্তৰালকৈ এনেকৈ যদি এডাল ৰেখা অংকন কৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা দূৰত্বটো পাম। ঠিক আছেনে? ঠিক তেনেদৰে S1টো হৈছে A বিন্দু পাওঁতে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব। সেইটো আমি A বিন্দুৰ মাজেৰে x অক্ষৰ সমান্তৰালকৈ এনেদৰে লেখ এডাল অংকন কৰি ইয়াৰ পৰা আমি A বিন্দু পাওঁতে অতিক্ৰম কৰা দূৰত্ব পাব পাৰোঁ। ঠিক একেদৰে সময় T2 আৰু T1ৰ বাবে আমি B বিন্দুৰ মাজেৰে y অক্ষৰ সমান্তৰালকৈ আৰু A বিন্দুৰ মাজেৰে y অক্ষৰ সমান্তৰালকৈ এনেকৈ দুডাল ৰেখা অংকন কৰি T2 আৰু T1ৰ মান পাব পাৰোঁ। আমি S2, S1 আৰু T2, T1ৰ মান কেইটা V = S2 - S1 / T2 - T1 সূত্ৰটোত যদি আমি বহাই দিওঁ, আমি দ্ৰুতি Vৰ মান পাম। এতেকে S2 - S1 20 - 15 = 5 মিটাৰ আৰু T2 - T1 4 - 3 = 1 ছেকেণ্ড। এতেকে A আৰু B বিন্দুৰ মাজত বস্তুটোৰ দ্ৰুতি হ'ব
5 মিটাৰ প্ৰতি ছেকেণ্ড বা 5 মিটাৰ পাৰ ছেকেণ্ড। বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখডাল সুষম গতিৰ দৰে সৰল ৰৈখিক নেপাওঁ। সেয়ে দূৰত্ব সময় লেখৰ প্ৰকৃতি বিষম গতিৰ ক্ষেত্ৰত সৰল ৰৈখিক নহয়। আশা কৰোঁ সকলোৱে বুজি পাইছে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।